নমস্কাৰ বন্ধুসকল, এতিয়া বিহু বতৰ, গতিকে বিহুৰ ওপৰত কেইটামান কুৱেশ্যন লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। প্ৰথম প্ৰশ্ন হ'ল, সুতুলি কি মাটিৰে বনায়? ইয়াৰ উত্তৰ হ'ব কমাৰণি মাটিৰে বনায়। সুতুলি কমাৰণি মাটিৰে বনায়। ঠিক আছে, দ্বিতীয় প্ৰশ্নলৈ আগবাঢ়িছোঁ আমি। বহাগ বিহুৱে কিহৰ আগমনৰ সূচনা কৰে? বহাগ বিহুৱে নতুন বছৰৰ আগমনৰ সূচনা কৰে। ইয়াৰ উত্তৰ হ'ব নতুন বছৰৰ আগমন। 3 নম্বৰ হ'ল, নাচনীয়ে খোপাত কি লৈ বিহুলৈ আহে? ইয়াৰ উত্তৰ হ'ব কাকৈ ফণি, লাহৰি গগনা, কপৌ ফুল আদি। ফুলৰ নামেৰে এবিধ চৰাইৰ নাম কি? কেতেকী। ফুলৰ নামেৰে এবিধ চৰাইৰ নাম হ'ল কেতেকী। বৰদৈচিলা সম্পূৰ্ণ প্ৰকৃত অৰ্থ কি? ইয়াৰ উত্তৰ হ'ব বতা পানী ছোৱালী। 6 নম্বৰ প্ৰশ্ন হ'ল, ঢোলৰ মাৰিয়ে কোবোৱা ফালক কি বুলি কোৱা হয়? উত্তৰ কোবনি। 7 নম্বৰ প্ৰশ্নলৈ আমি আগবাঢ়িছোঁ। ঢোলৰ মাৰিডালৰ অন্য এটা নাম কি? ইয়াৰ উত্তৰ হ'ব মাহিতা। আকৌ কৈছোঁ, ঢোলৰ মাৰিডালৰ অন্য এটা নাম হ'ল মাহিতা। 8 নম্বৰ প্ৰশ্ন হ'ল, কোনবিধ বিহু নৃত্যত নাচনি নাথাকে? আচলতে সকলোবিলাকৰ নৃত্য নাচনি থাকে। উত্তৰ হ'ব বিহু হুঁচৰি। বিহুৱা ডেকাই কঁকালত বন্ধা কাপোৰখনৰ নাম কি? ইয়াৰ উত্তৰ হ'ব টঙালি। ঠিক আছে, 10 নম্বৰ প্ৰশ্ন হ'ল, নাচনীয়ে কঁকালত খুজি লোৱা কাপোৰখনৰ নাম কি? হাঁচতি। বন্ধুসকল, যিসকলে ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে, ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।